পুনৰ যোনটি যি কৈছে এইবিলাকলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে চাগে, আমাৰো ভালেই। আমি আজি এঠাইত ফুৰিবলৈ ওলাইছোঁ, লগতে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ক'ত যাওঁ কি কৰোঁ। মোৰ লগত ইয়াত যাবলৈ ওলাইছে ইউ বাইদেউ আৰু লগতে ৰাজদীপ। ভিডিঅ' বনাই দিম। আমাৰ অসমৰ চান্নামখলক সকলোৱে পচন্দ কৰে, সেইকাৰণে এইগৰাকী কলকাতাৰ বাইদেউ কিনি লৈছে। আমি সকলো যাবৰ কাৰণে বাছত উঠিছোঁ। এয়া মোৰ লগত আছে UPৰ পূজা বাইদেউ হয়। আমি তুৰাতে বেলেগ এটা লোকেশ্যনলৈ আহিছোঁ, আমাক আচলতে নিমন্ত্ৰণ কৰা হৈছে। এতিয়া আমি আহি পাই গ'লোহি। আপোনালোকে চাব দেই, আমাৰ অসমৰ গগৈ বাইদেউ কিমান ধুনীয়াকৈ হাঁহিছে। এইগৰাকী অসমৰ শিৱসাগৰৰ বাইদেউ হয়। ইয়াত বাওৱাৰ কাৰণে সৰুকৈ এটা প্ৰগ্ৰেম হৈছে, মানে ৰক্ষা বন্ধনৰ কাৰণে। মই মাজে মাজে আপোনালোকক দেখাবলৈ অলপকৈ চেষ্টা কৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। এইফালে শেষৰটো ছাইডে ৰাখীৰ কম্পিটিশ্যন চলিছে। কোনে ৰাখী ভালদৰে বনাব পাৰে তাৰে দুগৰাকী চিলেক্ট কৰা হ'ব, ফাৰ্ষ্ট আৰু ছেকেণ্ড। আমি অহা বেটেলিয়নৰ এগৰাকী বাইদেৱে ধুনীয়া এটা হিন্দী ছঙত ডান্স কৰিছিলে, তাৰে অকণমান ভিডিঅ' কৰিলোঁ। বাইদেউগৰাকীয়ে ডান্স কৰা ছংটো ভলিউমটো মই কমাই দিছোঁ, কাৰণ ইউটিউবত আপলোড কৰোঁতে কপিৰাইট আহিছে। সেইকাৰণে ছংটো একেবাৰে কমাই দিয়া হৈছে। আপোনালোকক অলপকৈ এনেদৰে দেখাইছোঁ। ইয়াত আৰু ধুনীয়া প্ৰগ্ৰেম হৈছে, কিন্তু ল'ৰাই কাৰ্টুন চোৱাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাই। নতুন কোনোবাই মোৰ ভিডিঅ' প্ৰথম চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট বক্সত জনাব মোৰ ভিডিঅ'টো চাই কেনে পালে, আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।